হাই বন্ধুসকল, মই আজি নতুন বছৰৰ প্ৰথমটো দিন অৰ্থাৎ জানুৱাৰীৰ 1 তাৰিখ 2026। ইয়াৰ আগতে মই 90 দিনৰ এটা চেলেঞ্জ লৈছিলোঁ। সেয়া কৰিব নোৱাৰিলোঁ, মানে ডেইলি এটাকে ভিডিঅ' বনাম। আৰু আচলতে কি টপিক যদি আমি আগৰ পৰাই কি কৰি থওঁ, সেই টপিকৰ ওপৰত পঢ়িব লাগে, ৰিচাৰ্চ কৰিব লাগে, তাৰপিছত স্ক্ৰিপ্ট বনাব লাগে, এনেধৰণৰ বহুত ঝামেলা এটা থাকে। সেইকাৰণে মই ভাবিছোঁ ডেইলিৰ যি আপডেট, যি মনত আহে, নিজৰ কথাবিলাক কৈ যাম ভিডিঅ'টোৰ মাধ্যমেদি। মই জানো যে যিসকল মানুহে মোৰ ভিডিঅ'বিলাক চাব, সেইসকলে হয়তো পাগল বুলি ক'ব, নহ'লে অন্য কিবা এটা বুলি ক'ব। আচলতে যিবিলাক ভিডিঅ' ভাইৰেল হোৱা ভিডিঅ'সমূহ চাবচোন। এটা উদাহৰণ দিছোঁ, পুনীত ছুপাৰষ্টাৰ। সি কি কৰে, ভিডিঅ'ত আহি গোবৰ খাই আছে, নলাত জঁপিয়াই দি আছে, মানে হাৰপিকেৰে আপোনাৰ এই দাঁত মাজি আছে, এনেকুৱা ধৰণৰ কিছুমান অস্বাভাৱিক কিছুমান কাম আহি কৰে, আৰু সেইবিলাক মানুহে বহুত ৰিচ পায়। দ্বিতীয়তে আৰু এটা উদাহৰণ দিব খুজিছোঁ, এই যে কিছুমান মানুহে উদ্ভণ্ডালি, যিটো আমি দুজন মানুহৰ সন্মুখত কৰিব নোৱাৰোঁ, সেই কামটো ভিডিঅ'ত আহি ছ'চিয়েল মিডিয়াত আহি সেই কামবিলাক কিছুমান মানুহে কৰে, আৰু সেই মানুহবিলাকে যথেষ্ট ফলোৱাৰ্ছো পায় আৰু ভাইৰেল হৈ যায় তাৰ ভিডিঅ'টো, যাৰ বাবে তেনেকুৱা কামৰ প্ৰতি তেওঁলোকে ধ্যান দিবলৈ আৰম্ভ কৰে। কাৰণ আপুনি সাধাৰণ ভিডিঅ' এটা বনাব, য'ত ইমান কষ্ট কৰি ভিডিঅ' যেতিয়া বনাব, যেতিয়া আপুনি ভিউজ নাপাব, বা আপোনাৰ ছ'চিয়েল মিডিয়াত কাম কৰাৰ ইচ্ছা, ইনফ্লুৱেঞ্চাৰ হোৱাৰ ইচ্ছা, যে আপুনি ইনকাম কৰিব ফেচবুকৰ পৰা বা ইউটিউবৰ পৰা, ছ'চিয়েল মিডিয়াৰ পৰা, তো আপুনি এটা সময়ত ধৈৰ্য হেৰুৱাই যিকোনো মুহূৰ্তলৈ যাব পাৰে। আজিকালি মানুহে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বলৈ, উলংগ হ'বলৈও কুণ্ঠাবোধ নকৰে। তো সেয়াই মানুহে কিমান ধৰণৰ কাম কৰি আছে, আমি সমালোচনা কৰি আছোঁ, যাতে কণ্টেণ্টটো চাব পৰা বিধৰ হয় তেনেকুৱাকৈ বনাম। পাৰিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কি ধৰণৰ ভিডিঅ' যদি আপুনি চাইছে মোৰ শেষলৈ এই ভিডিঅ'টো, কেনেকুৱা ভিডিঅ' আপুনি চাব বিচাৰে মোৰ পৰা, আপুনি মোৰ কমেণ্ট বক্সত জনাব পাৰে। সেই অনুসৰি মই ভিডিঅ' প্ৰস্তুত কৰিম। ধন্যবাদ।